এনেকুৱা কথা কোনোদিনে এৰি নকবা তুমি আৰু মোক এনেকুৱা কথা কোনোদিনে এৰি নকবা কিয় জানা স্বামী বিয়াৰ দিনা অগ্নিক সাক্ষী কৰি মই কৰিছিলো বিয়াৰ দিনা অগ্নিক সাক্ষী কৰি মই কৰিছিলো যিমানেই দুখ কষ্ট নহওক কিয় সকলোবোৰ সহ্য কৰি তোমাৰ লগত কটাব জীৱন ওই ধারবে মনে মনে ভাবে নারী যদি শুদ্ধ মনে স্বামীক ধৰি ৰাখে জ্ঞানী লোকে কয় সেই জীৱ জমে অতি সহজে কাঢ়ি দিব নোৱাৰে আৰু আনফালে এনেকৈ তিনিমাহ জীৱ
দিয়া লগতে এই মুলকৰ ভদ্ৰ সন্তানটি সকলোৱে জাৰজ বুলি ক'ব হে পৰম শ্ৰদ্ধাভাজন নাম ধনৰাজ যদি বেয়া নাপায় কথা এটা কওঁতে এতিয়া চাহ দিয়াটো বন্ধ কৰক কাৰণ নামটো বহুতে একান্ত মনে শুনি আছে অলপমান পিছত দিব নামটো শেষ হ'ব বেছি সময় নাই কালৰ চংটো যেতিয়া দিব আরে খুনা স্বামী তুমি আর মুখে নিবা কথা বলি রে এই রকম তুমি আর মুখে নিবা কথা বলি রে এই রকম কিয় জানা স্বামী মই ইউটিউবা কৰিব নিদিও স্বামী কাৰণ এই মোৰ ঘৰ বৰ্তা সন্তানটি যদি উত্তর শুদ্ধ হয় তোমার কোনো স্বামীক দান দিব লগতে স্বামীৰে কুষ্ঠ ৰোগ ভাল হৈ যাব এই পৰম শ্ৰদ্ধাভাজন নাম ধৰ্মৰাজ যমৰাজাই সন্ধ্যাদেৱীক কেইটা প্ৰশ্ন কৰিছিলে আপোনালোক কোনেও নকব এই পিছত যে চাহ খাই আছে দাদাজনে আপনি কওকচোন আপোনালোকে কিন্তু কোনেও নকব আপনি কওক যমৰাজাই সন্ধ্যাদেৱীক কেইটা প্ৰশ্ন কৰিছিলে আপোনালোকে কিন্তু কোনো নকব আপনি কওক নকব কোনে নকব কোনোবাই ক'লে কোনে কৈছে এই দাদাজনে ক'ব এই টুপি পিন্ধি পিছতে তোমাকে কৈছো তুমি কোৱাচোন যমৰাজাই সন্ধ্যাদেৱীক কেইটা প্ৰশ্ন কৰিছিলে তুমি নাজানা এওঁলোকে কিন্তু জানে আৰু তুমি নাজানাৰ কাৰণটো কি জানানা কথা পাতি আছে যমৰাজাই সন্ধ্যাদেৱীক কেইটা প্ৰশ্ন কৰিছিলে তিনিটা যদি উত্তৰ শুদ্ধ হয় তোমাৰ কোনো স্বামীক দান দিব লগতে স্বামীৰে কুষ্ঠ ৰোগ ভাল হৈ যাব সন্ধ্যাদেৱী মনে মনে ভাবে সঠিক দানতে যদি আছে আমাৰ হৃদয় উত্তৰ দিব পাৰিম মই ভাবি ৰামনত তেতিয়া যমৰাজাই সন্ধ্যাদেৱীক চাই কৈছিল সন্ধ্যাদেৱী মোৰ প্ৰথম প্ৰশ্নটি হ'ল দি মৰিছিল আৰু নিদি মৰিছিল এতিয়া সন্ধ্যাদেৱীয়ে যমৰাজাক চাই কৈছিল হে যম মহাৰাজ তোমাৰ প্ৰথম প্ৰশ্নৰ উত্তৰ কি হ'ল অধি মাৰে
জীয়াৰী স্বামীৰ বাবে জীৱন নিচিনা কম জীয়াৰী সেইবাবে আজিও গৌৰৱ কৰে আজিও গৌৰৱ কৰে সমগ্ৰ নাৰী জাতি ধন্য সতি হয় ধাৰ্মিক তুমি সঁচাকৈয়ে মহাসতী অজমে বোলে কইনা দেৱী